हेलो फ्रेंड्स, आज এটা ভিডিও লৈ আহিছোঁ যেটো ৰেচিপিৰ ভিডিও নহয়। এইবাৰ আপোনালোকে দেৱালীত এনেদৰে চাকি জ্বলাব পাৰিব। পানীতে কেনেদৰে আমি চাকি এটা বনাব পাৰোঁ তাকে মই আজি দেখাম। আৰু দেখিবলৈ বহুত ধুনীয়া হয় আৰু চাকিটো বহু সময়লৈকে জ্বলি থাকে। তাৰ বাবে এনেকুৱা কাঁচৰ গিলাচ বাটি যি লৈ ল'ব আৰু মিঠাতেল লৈ ল'ব। আৰু মই কেনেকৈ বনাইছোঁ আপোনালোকক প্ৰচেছটো দেখাই দিছোঁ, আপোনালোকে চাই যাব। এনেকৈ পানী লৈ ল'ব, একদম ভৰ্তি কৰিব নালাগে, আধাকে ভৰ্তি কৰি ল'লে হ'ল। এনেকৈ যিমানটা বনাই এনেকৈ লৈ ল'ব। ডাঙৰ বাতিও লৈ ল'ব পাৰে। ডাঙৰ যদি এনেকুৱা বাতি লৈ আপোনালোকে দুটা তিনিটা একেলগে সিয়া দি দিব পাৰিব। মই তাত গ্ৰীণ কালাৰ লৈ ল'লোঁ। আপোনালোকৰ যি কালাৰ পচন্দ সেনেকুৱা কালাৰ ইয়াতে দি দিব। ৱাটাৰ কালাৰ দেখিবলৈ বহুত ধুনীয়া টেঙা হয়। ফুল চুলো দি দিব পাৰে, মণি চনি এনেকৈ যি ইচ্ছা আপোনালোকৰ যেনেকুৱা ইচ্ছা এনেকৈ দিব পাৰে। মই দুটা কালাৰ কৰি দেখাই দিছোঁ আপোনালোকক। দেখিবলৈ বহুত ধুনীয়া হয়। এটাত ৰেড কালাৰ, এটাত গ্ৰীণ কালাৰ এনেকৈ দি দিলোঁ মই। ডাঙৰ বাতিটোতো ইয়াতে মই হালধীয়া কালাৰ দি দিলোঁ। আৰু এনেকুৱা প্লাষ্টিক আপোনালোকৰ অলপ ডাঠ টাইপৰ প্লাষ্টিক থাকিলে প্লাষ্টিক এনেকৈ কাটি ল'ব, নহ'লে সিহাটো আমি দিব নোৱাৰিম, সিহাটো পানীত ডুবি যাব। এইটো এনেকুৱা অলপ ডাঠ প্লাষ্টিক থাকিলে এনেকৈ দিলে মানে পানীৰ ওপৰত ভাহি থাকিব। ভাহি থাকিলে আমাৰ যিটো জ্বলাবৰ কাৰণে সুবিধা হ'ব। সিহাটোত এনেকৈ চিটবিলাক বনাই ল'ব। লৈ মাজত এটা সৰুকৈ হোল বনাই ল'ব। মই যেনেদৰে দেখাইছোঁ এনেদৰে সৰুকৈ ভাজ কৰি নাৰিকল তেলো দিব পাৰে আপোনালোকে আৰু মিঠাতেলো দিব পাৰে, কোনো কথা নাই, যি তেল দিলেও কথা নাই। এতিয়া মই দেখিছোঁ এনেকৈ জ্বলাই দিছোঁ। দেখিবলৈ বহুত ধুনীয়া হয়। এইবাৰ দেৱালীত এনেকৈ নিশ্চয় আপোনালোকে চাকি জ্বলাব, বহু সময়লৈকে জ্বলি থাকিব।